হে গাইজ তো ফাইনেলি মানে শুকান মাছৰ বডিটো অকণ বনাম বুলি ভাবিছোঁ তো গাইজ মানে ঘৰতে কিছুমান বস্তু বনাই লৈছোঁ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা বস্তু দি মই এটা ছেটআপ বনাইছোঁ বেমাৰী ছেটআপ দেখুৱাম মানে কি দি কেনেকৈ বনাইছোঁ বস্তুখিনি আপোনালোকে ঘৰত বনাই এনেকুৱা শুকান মাছৰ বডি ডাঙৰ কৰিব পাৰিব তো গাইজ ভিডিঅ'টো শেষলৈকে চাই দিব এবাৰ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব তো গাইজ বলক আজি আমাৰ জিমৰ ছেটআপটো দেখুৱাইছোঁ আপোনালোকক কেনেকৈ বনাইছোঁ কি বনাইছোঁ এনেকুৱা শুকান তো গাইজ ভিডিঅ'টো আৰম্ভ কৰি দিব বাহ তোমাৰ বডি বনাবলৈ কিন্তু সহজ হ'ব মানুহজনী চাই বডি ৱা ডাঙা জোৰ লগাকে তো গাইজ ফাইনেলি আমাৰ মুনে এতিয়া জিম মাৰি আছে বডি বনাব বোলে ये रही बात ओ भाई साहब कैसा बॉडी बना रहा है ओ नाइस नाइस হ'ব তোমাক কঁকাল ভাগি যাব তো গাইজ মজা তুমি বনাব পাৰিবা তোমাৰ এনে চেহেৰাটো অকণ কমাবই লাগে ইমান ঢেপে চেহেৰা কমাব লাগে তো গাইজ এনেকুৱা শুকান মাছৰ বডিবোৰ যে এইবোৰ মাগুৰ মাছ যে বনাবলৈ হ'লে মোৰ জিমৰ ছেটআপটো আপোনালোকে ঘৰতে বনাব পাৰিব এমাহমান কৰিলে নিশ্চয় উঠিব বলক আমাৰ জিমৰ ছেটআপটো দেখুৱাই এডাল লাগিছে গাইজ এডাল আমাৰ বছে বনাইছে ববাই মানে এডাল ডাঙৰকৈ এনেকৈ জইন কৰি দিব আপুনি এডাল হ'লে গোটেইখিনি এক্সাৰচাইজ কৰিব পাৰিব এডাল আপুনি চেষ্টা এক্সাৰচাইজ কৰিবলৈ খুবেই সুন্দৰ হ'ব দেখুৱাই আছোঁ এনেকৈ ওলালে এনেকৈ বনালে এক্সাৰচাইজ দিবলৈ এক্সাৰচাইজ দিব পাৰিব এডাল আছে আপোনাৰ 13 কেজি 800 গ্ৰাম এডাল থলো এডাল মোৰ দাঙিবলৈ শক্তি নাই এডাল সমান ৱেট আছে এডাল বাইচেপ চাইচেপ মাৰিবলৈ খুব সুন্দৰ এডাল দেখিছে নাই এডাল এনেকৈ আপোনালোকে অলপ দিনৰ পাছত অকণমান চেঞ্চেছ দেখিব মোৰ গাত এইবোৰ বনাম এইবোৰ বনাই আছোঁ আৰু এডাল আছে এডালেই মোৰ এডাল দাঙিব পাওঁ এইকেইডালটো ন এডাল এখনতে মাৰিব জিঅ' ৰে বাহুবলী আকৌ এইফালে জেচাত সেইফালে হেঁচাত নহ'লে কমি যাব এফালে এইবোৰ এনেকৈ কৈ মাৰি পায় এইবোৰ তো গাইজ দেখুৱাই থাকিম কেতিয়াবা মৰা দেখুৱাম জিম চিম পুচাপ মাৰি ল'ব লাগিব তাৰপিছত এইখিনি এক্সাৰচাইজ কৰিলে প্ৰথম ফিনেন্সিয়েল কৰি ল'ব আৰু তাৰপিছত মই এনেকৈ বডি চডি বনাব তাৰপিছত ধামাকা ভিডিঅ' দিম আৰু বডি বিল্ডাৰ তো গাইজ চলা তো গাইজ আজি বেছিটো দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰি দিম মানে মোৰ জিমৰ ছেটআপটো অকণমান দেখুৱাম আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে মোৰ মানুহজনে কেমেৰা ক'ব জানে কেমেৰা সেইটো ভইচটো ধৰি আছা না ধৰা বোলে তো গাইজ আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰি বেছি দীঘলীয়া ক'ব না মোৰ মানে মেমৰিখন ফুল হৈ যায় এদিন মোৰ ইউটিউবৰ ছেটআপটো দেখুৱাম আপোনালোকক ঠিক আছে তো গাইজ আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ একেবাৰে নাপায় যদি চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইবটো কাম কৰিব যাব তো গাইজ আনটা ভিডিঅ' লগ পোৱা হ'লে জয়